মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ছাৰলৈ মোৰ এটা অনুৰোধ আৰু প্ৰথমতে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰি লৈছোঁ যিহেতু তেওঁ এই কাৰ্যকালত বহুতো কাম আমাৰ গাঁৱত কৰি দিছে, বহুতো গাঁৱত সা সুবিধা কৰি দিছে। ভূঞাহাট আদৰ্শ গাঁও আমাৰ গাঁওখনৰ নাম। তেওঁ বহুতো সা সুবিধা কৰি দিছে, পকী ৰাস্তা, নামঘৰ, অনুষ্ঠান প্ৰতিষ্ঠান আৰু যিসকল কিছু লোক বেমাৰত আক্ৰান্ত হৈ থাকে তেওঁলোককো সা সুবিধা কৰি দিছে। খুবেই ভাল লাগিছে। আগলৈও তেওঁ এনেকৈ কাম কৰিব বুলি আশা কৰিছোঁ। কিন্তু মোৰ ভিডিঅ'টোত আজি এটা সুবিধা বিচাৰিহে আপোনাক, যিটো সুবিধাৰ পৰা আমি বঞ্চিত হৈ আছোঁ, আমাৰ ভূঞাহাট আদৰ্শ গাঁৱৰ ৰাইজ বঞ্চিত হৈ আছে, সেই সুবিধাটো পাবৰ বাবেহে এই ভিডিঅ'টো বনাইছোঁ। অসুবিধাটো হৈছে আমাৰ কি, আমি বিশুদ্ধ পানীৰ পৰা বঞ্চিত। আমাৰ খোৱা পানীৰ ব্যৱস্থা নাই, গাঁৱত পানীৰ যোগানটো নাই। মাজতে শুনিছিলোঁ যে পানীৰ পাইপ ফুটিছে নে কি বুলি, নে ঠিকাদাৰৰ গাফিলতি হৈছে নে আপুনি কথাষাৰ গম পায় বুলি মই গম পাওঁ। কিন্তু বস্তুটো হয়তো আহোঁতে দেৰিও হ'ব পাৰে, পইচা পাতি চেংচন হওঁতে দেৰি হ'বও পাৰে, মই সেইটোত বেয়া পোৱা নাই। কিন্তু ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যে মানে বৰ্তমান আমাৰ এয়া গাঁৱত দেখিছে যোৰহাট আৰু শিৱসাগৰ সংযোগী দলং এখন হৈ আছে। সেই দলংখন হৈ থকাৰ কাৰণে যিহেতু তাত এতিয়া কাম চলি আছে, দলঙৰ মাটি পেলোৱা, সনা কিবা কিবি হৈ আছে, সেইটো কাৰণে পানীখিনি খুবেই, জাদি নদীৰ পানীখিনি এতিয়া খুবেই লেতেৰা হৈছে। তো লেতেৰা হোৱাৰ কাৰণে গাঁৱৰ মানুহৰ খোৱাত পানীত অসুবিধা হৈছে, কাৰণ সকলোৱে পানী কিনি খাব নোৱাৰে। আমি যিহেতু পানী এবটল কিনি খাওঁ, সকলোৱে কিনি খাব নোৱাৰে, বা আমিও সদায় কিনি খাব নোৱাৰিবও পাৰোঁ, কিন্তু বহুতে কিনি খাব নোৱাৰে। 50 টকা এবটল পানী, আৰু যিসকলে 350-400 টকা হাজিৰা কৰে তেওঁলোকে হয়তো কিনিবলৈ অলপ আফচোচ কৰে। সেইটো কাৰণে পানীৰ সুবিধাটো যাতে অতি সোনকালে আমাৰ গাঁৱত দিয়ে। এতিয়া দেখিছেনে, এয়া পানী অকণমান চাফা হৈছে, কাৰণ অকণমান মেচিনটো এতিয়া অলপ দেৰি আগত হেৰি কৰিছে, বন্ধ কৰিছে। কিন্তু আগলৈকে পানী একদম ৰঙচুৱা হৈ আছিলে। এই পানীখিনিকে নি মানুহে ফিল্টাৰ কৰি খাব লগা হয়, ধুব লগা হয়, সকলো কৰিব লগা হয়। গাও ধুৱে ইয়াতে, মানুহে ইয়াতে খায়। এই মুঠতে এই পানীখিনিয়ে মানুহে সকলো কৰি চলি আছে। সেইটো কাৰণে খোৱা পানীৰ ব্যৱস্থাটো দিলে আমি বহুত সুখী হ'ম। গাঁৱৰ ৰাইজে মোক ভিডিঅ'টো বহুত আগতে বনাব কৈ আছিলে, কিন্তু মই বনাব পৰা নাছিলোঁ। আজি ভিডিঅ'টো বনাই দিলোঁ যাতে আপুনি আমাৰ গাঁৱৰ এই পানীৰ সুবিধাটো অতি সোনকালে কৰি দিয়ে। ইমানখিনি কাম আমাৰ গাঁৱৰ বাবে কৰিছে আপুনি। সকলো ৰাস্তা ঘাটটো একদম বহুত ধুনীয়া কৰি দিলে। নামঘৰতো দেখিছোঁ একদম চকুত লগা কৰি দিলে। যি নামঘৰত আগতে একো নাছিলে, সেই নামঘৰ এতিয়া চকুত লগা হৈ গৈছে। ভাল লাগিছে আমাৰো। কিন্তু এই পানীৰ যোগানটো যদি দি দিয়ে আমি বহুত সুখী হ'ম, কাৰণ বৰ্তমান আমাক পানী যোগানটো বহুত দৰকাৰ হৈছে। যিহেতু দলং এখন পটককৈ বনাব নোৱাৰে, দলংখন বনাবলৈ যিহেতু 2-3-4 বছৰ সময় লাগে। সেইটো কাৰণে সেই সিমান দিনেতো পানীখিনি কাম চলি থাকিলে লেতেৰাই হৈ থাকিব। এইখিনি পানীকে আমি ফিল্টাৰ কৰি, কিছুমানে বালি ফিল্টাৰ কৰে, কিছুমানে ফিল্টাৰ কিনি লৈছে। সেইখিনি কৰিবলৈ বা কিনিবলৈ সকলোৱে সামৰ্থ্যও নহয়। সেইটো কাৰণে পানীৰ যদি যোগানটো আপুনি আমাক দিয়ে আমি বহুত সুখী হ'ম। আৰু বহুতক মই ভিডিঅ'ত ওলাব কৈছিলোঁ, কিন্তু তেওঁলোকে তেওঁলোকে ভিডিঅ'ত নোলায় বোলে, কাৰণ সকলোৱে ভিডিঅ'ত ওলাব লাজ কৰে। কিন্তু হ'লেও মই ভিডিঅ'টো বনাইছোঁ, যদিও আপোনাক আগতে বহুতে এপ্লিকেশ্যন দিছিলে, কিন্তু আপুনি পানী যোগানটো আহিছে বুলি কৈছে বাৰু। কিন্তু আহিছে যদিও মানে কামখিনি সোনকালে কৰিবলৈ অনুৰোধ জনালোঁ আপোনাক, যাতে আপুনি যোনে এই কামটো ঠিকা লৈছে বা যোনে ঠিকাদাৰেই হওক বা যিয়ে কৰিছে, কামটো সোনকালে যাতে কৰি দিয়ে। কাৰণ এইকেইদিন পানীৰ বহুত অসুবিধা হৈছে গাঁৱৰ ৰাইজে পানী কিনিব সকলোৱে নোৱাৰে। আৰু এইখিনি পানী খোৱা, ধোৱা, লোৱা সকলো এইখিনি পানীয়ে হয়। কিন্তু গা ধোৱা আৰু কাপোৰ ধোৱা সেইখিনি বাৰু পাৰি, কিন্তু বৰ্তমান খাবলৈ অসুবিধা হৈছে। খোৱা পানীটো যদি মানুহৰ বেয়া হয়, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব। আকৌ আপোনাকে সকলোৱে ক'ব, বা বেমাৰ আজাৰৰ কাৰণে আপোনাৰ ওচৰতে সকলোৱে অসুবিধাৰ কাৰণে যাব। সেইটো কাৰণে আপুনি যাতে এই ভিডিঅ'টো যদি চাইছে, যিসকলে আমাৰ এই পানী যোগানৰ কামটো হাতত লৈছে বা কৰি আছে, যদিও বৰ্তমান কৰা দেখা নাই এতিয়ালৈকে গাঁৱত, যদি কৰিবলৈ আগবাঢ়িছে বেছিকৈ আগবাঢ়িব কওক, মানে সোনকালে কৰিব কওক। কাৰণ পানীৰ যোগানটো এতিয়া আমাৰ গাঁৱত বহুত দৰকাৰ হৈছে। এতিয়া মই আমাৰ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ছাৰক মই লগতে ক্ষমাও বিচাৰিছোঁ। যদি মই কিবা ভুল ক'লোঁ আপুনি মোক ক্ষমা কৰি দিব। কিন্তু বহুতে ভিডিঅ'ত ওলাব লাজ কৰে, মই সেইকাৰণে এইটো ভিডিঅ'টো বনাই দিলোঁ। আপুনি যাতে ভিডিঅ'টো যদি পাইছে তেন্তে চৰকাৰলৈও যাতে জনাওক যে আমাৰ পানী যোগানটো লাগে, কাৰণ পইচাটোতো ওপৰৰ পৰাই আহে। আৰু লগতে আমাৰ চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই চৰকাৰখনৰ দিনত বহুতো সা সুবিধা পাইছোঁ। সেইটো কাৰণে। আৰু এইয়া দলংখন দেখিছেনে, চৰকাৰেই দিছে বাৰু। খুব ভাল লাগিছে, কাৰণ আমি 6 কিলোমিটাৰ ৰাস্তা ঘূৰি যাব লাগে, এতিয়া আমি 2 মিনিটত টাউন পাই যাম। দলং পাৰ হ'লে আমি টাউনখন পাই যাম। খুব বেছি ভাল লাগিছে। ধন্যবাদ। আৰু যদি কিবা ভুল কৈছোঁ ক্ষমা কৰিব ছাৰ, আৰু সুবিধাটো দিব বুলি আশা কৰিলোঁ।